এজনী আমাৰ বেটি ভাত খাব ৰৈ আছে। এনে আমি সৰু সুৰাকৈ পাৰ্টি এটা কৰিছোঁ ন হাঁহৰ মাংসৰ লগত ন মামা। এজনী মামা এয়া আমাৰ বাইদেৱে মাংস বনাইছে। বাইদেউ ঢাকনিখন গুচাই দিয়া আকৌ, কালাৰটো দেখাই দিয়াচোন। বিৰাট টেষ্টি হৈছে ন। কুকুৰাই খাব লাগে। আমাৰ সৰু সুৰাকৈ আমি অৱতৰত পিকনিক প্লেচ ঘৰতে আৰু এজনী আমাৰ ধুনু মুনু হাঁহি এটা দি দিয়া। বেটি কি খাবা? মাম ম'ম' খাবা? কিহৰ ম'ম'? হাঁহৰ ম'ম'? অঁ এটা খাবা। অঁ হ'ব। ফটো মাৰি ন সেইটোৱে এই ব্লগাৰ বনো ইউটিউবাৰ বনো। কিমান কষ্ট কৰিব লাগে ন বাইদেউ। জল্দি জল্দি কৰিলে সি ভিডিঅ'টো বিয়াহে দেখাব লাগে ন বাই। সেইবোৰ আমাক কেমেৰা কৰা মানুহে মানুহ ধেৰ কেমেৰা। এইখিনি দিব নালাগিছিলে, ইয়াত বাতিত দিব লাগিছিলে। কেনেকুৱা